অ' ভাইটি, চাহ একাপ আৰু লগত চিংৰা এটা দিবাচোন। মানুহজনীয়ে আকৌ ঘৰত মই চিংৰা খাওঁ বুলি ক'লে নিদিয়ে খাবলৈ। সেইটো কাৰণে এনেকৈ গধূলি সময়তে ওলাই আহি চাহ আৰু চিংৰা খাই যাওঁ। গেছ হ'ব বুলি মানুহজনীয়ে ভয় কৰে নহয়, মোক চিংৰা এটাও খাবলৈ নিদিয়ে। অথনি মিষ্টিক দিম বুলি আনিলোঁ চিংৰা। এতিয়া ল'ৰাটোৱে স্কুল নাযাওঁ বুলি কৈ ঘৰতে থাকিলে। সি আৰু বোলে গোটেই মিঠাই চিংৰা যি য'ত আছিলে বোলে মিষ্টিক দিম বুলি চাহ দিম বুলি অনা সেইখিনি খাই পেলালে বোলে। এতিয়া মাকৰ খং। দাদা সৰু ল'ৰা ছোৱালীবিলাকৰ কথা ক'বই নালাগে আৰু। আমাৰ ঘৰতো দুটা আছে নহয় ল'ৰা। সিহঁতৰ ৰূপ দেখিলে কি চাবা সিহঁতৰ। মই লুকাই লুকাইহে বস্তুবোৰ থ'ব লাগে। মাকে লুকুৱাই লুকুৱাই থৈ একদম পাই যায়গৈ। মই একদম যেতিয়া লুকুৱাই থওঁ তেতিয়া বাৰু নাপায়। আমাৰ ঘৰতো একেই, বস্তু আনিলে খাই খাই পেলাই। তাকে কিনো কৰিম আৰু ন, এটা সময়ত ঠিক হৈ যাবগৈ বাৰু। এতিয়া সৰু কাৰণে বুজি নাপায় যে। তাকে আমাৰ ফচু ডিচেণ্টৰী হৈছে। সি অথনি আৰু মিষ্টিলৈ আনি থোৱা মিঠাই খোপা গোটেই খোপা খাই পেলালে, চিঙৰাই টিঙৰাই গোটেই খোপা খাই পেলাই এতিয়া সি গধূলি সময়ৰ পৰা তাৰ আৰু লেট্ৰিনলৈ অহা যোৱা হৈ আছে আৰু। মই ভাবিছোঁ তাৰ কি কাৰণে হৈছে। পিছতহে বাপেকে কৈছে বোলে ই বোলে তুমি বোলে গোটৰ মিটিঙলৈ যাওঁতে বোলে তেতিয়া বোলে সি বোলে গোটেই মিঠাই খোপা বোলে খাই পেলালে বোলে। চাহ বাকী থৈ গৈছিলা যে বোলে তুমি মিষ্টিক দিবলৈ যাওঁতে মিঠাই খোপা বোলে বাকী যিখিনি আছিলে চব বোলে খাই পেলালে। তাৰপিছত আৰু সি আৰু এতিয়া বোলে গোটেইটো একদম হেৰি হৈ গৈছে নহয়, লেবেজান হৈ গৈছে মানুহটো, হাগি হাগি ডিচেণ্টৰী হৈ গৈছেগৈ আৰু। তাকে মানুহটোক বোলো ডক্টৰটোলৈ ফোন কৰি দিয়কচোন। ডক্টৰটো আকৌ বোলে এতিয়া নাহে। মই বোলো এতিয়া নাহে, এতিয়া দেখোন ৰাতি 8টা বাজিলেই, কেতিয়া আহিব ডক্টৰটো? বোলে 9টামান বজাত আহিম বুলি কৈছে। তাৰপিছত মই বোলো ইমান দেৰিলৈকে চাই থকাটো ভাল হ'ব জানো? বোলে আহিম বুলি কৈছে নহয়, বোলে সি আহিবই বোলে, আহিম বুলি ক'লে আহি তাৰ বোলে ওচৰত ক'ৰবাত পেচেণ্ট এটা আছে বোলে, চাই আহিছে বোলে। সেইটো কাৰণে মই অকণমান ৰৈ দিছোঁ আৰু। এনেই বনদৰৱ চনদৰৱ কিবা কিবি খুৱাই দিছোঁ। তাকে জানো কি হয় এতিয়া। অ' ফচলি চাহ পেলাচোন। কি মা কোৱাচোন। ফচু শুই আছে নে? তই তাৰ ওচৰতে থাকিবিচোন দেই। তাৰ গাটো ভাল নহয় এতিয়া, হাগি হাগি গোটেইটো লেবেজান হৈ গৈছেগৈ। তাৰ ওচৰতে থাকিবি দেই তই। মই তাৰ ওচৰতে আছিলোঁ, এতিয়া তুমি মাতিলতহে আহিছোঁ। সি আকৌ লেট্ৰিনলৈ গৈছে হাগিবলৈ। হয় নেকি? তই যাচোন যা তাৰ ওচৰলৈ। তাৰ ওচৰলৈ মানে ৰুমতে থাকগে, সি ওলাব চাগে এতিয়া। তাৰ ওচৰৰ পৰা বেলেগলৈ নাযাবি আৰু। ঠিক আছে বাৰু, মোবাইলটো দিবা নেকি বাৰু? মোবাইলটো চাই চাই বহি থাকিম আৰু, আমনি লাগিব নহয় ন অকলে অকলে। তাৰ সিটো শুই থাকিব এতিয়া। এই ডাইনিং টেবুলখনতে আছে, যা মোবাইলটো। আকৌ মোবাইলটো চাই চাই আকৌ তালৈ পাহৰি নাযাবি আকৌ। নাপাহৰোঁ দিয়া। পোৱা নাই ইমান হাগিব ধৰিছে, হাগি হাগি আমনি লাগি গৈছেগৈ। গধূলি সময় পাৰ অহা যোৱা কৰি কৰি আমনি লাগি গৈছেগৈ আৰু। মায়ে বন্ধ এসোপা খুৱাই দিলে, এসোপা খোৱাৰ পাছতো ভাল পোৱা নাই দেখোন। হাগা বন্ধ হোৱাই নাই দেখোন, হাগি হাগি লেবেজান হৈ গৈছোগৈ আৰু।